হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ এটা ভাতৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো দেখি আপোনালোকেও নিশ্চয় ভাবিব যে এই ৰেচিপিটো সহজে ঘৰতে তৈয়াৰ কৰিব পাৰিম। ফ্ৰেণ্ডছ, বেছিভাগ মানুহে ঘৰতে ৰৈ যোৱা ভাতবোৰ ফ্ৰাইড ৰাইচহে তৈয়াৰ কৰি খায়। সেয়েহে মই ভাবিলোঁ আপোনালোকৰ ওচৰলৈ এটা চিম্পল আৰু সহজ ঘৰুৱা উপায়েৰে ভাতৰ দ্বাৰা বনোৱা ৰেচিপি এটা দেখুৱাওঁ। তেন্তে পলম নকৰি বলক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে লাগিব আমাক এয়া ভাত, 1 বাটি ভাত, আটা, 3টা পিঁয়াজ মই সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়া, পিচা জলকীয়া, জিৰা, এটা কণী আৰু 3টা আলু মই এয়া ভালদৰে বইল কৰি লৈছোঁ। ফ্ৰেণ্ডছ, আমি এই ভাতখিনি ডাঙৰ পাত্ৰ এটাত লৈ ভালদৰে এনেকৈ সৰু সৰুকৈ ভাজিব লাগিব। মোৰ বৰ্তমান মিক্সিত দিয়া হোৱা নাই, আপোনালোকে মিক্সি ইউজ কৰি এইখিনি কৰিব পাৰে। অকণমান পানী দি ল'ব, তেতিয়া ভাগোতে সহজ হ'ব। এতিয়া আমাৰ ভাতখিনি অলপ অলপকৈ ভগা হৈ গৈছে। আমি তাৰ পাছত আলুখিনি গুড়ি কৰি ভাতৰ লগত মিক্স কৰি দিম। চেম একে প্ৰচেছেৰে মই আলুখিনি গুড়ি কৰি দিছোঁ। ফ্ৰেণ্ডছ, আমাৰ ইয়াত ভালদৰে মিহি কৰা হৈ গৈছে। আপোনালোকে অলপ অলপকৈ ধৰিব পাৰিছেই মই কি ৰেচিপি বনাবলৈ গৈ আছোঁ। হয় ফ্ৰেণ্ডছ, মই আজি ভাতৰ সহায়েৰে পকৰা বনাবলৈ গৈ আছোঁ। এইখিনি এতিয়া আমি ইয়াতে মিক্স কৰিম। আকৌ ইয়াত থকা পিঁয়াজখিনি ইয়াতে দি দিম। গোটেইখিনি নিদিওঁ, অলপ থৈ দিছোঁ। এতিয়া আকৌ মই মিক্স কৰিম। এইটো ভালদৰে মিক্স হোৱাৰ পাছত আমি কণীটো ভাগি লৈছোঁ। কণীটো ভগাৰ পাছত ইয়াতে অলপ দিম আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, অলপ নিমখ আৰু বেকিং পাউডাৰ আধা চামুচতকৈ অলপ কম দি ইয়াক মিক্স কৰি ল'ম। আমাৰ এই মিশ্ৰণটো সম্পূৰ্ণভাৱে হৈ গৈছে। এতিয়া আমি এইখিনি ইয়াত বাকি দিম আৰু আমি থৈ দিয়া আটা, ইয়াত 2 চামুচ আটা ইয়াতে মিক্স কৰিম। তাৰপাছত আমি ইয়াত বেছি টানো হ'ব নালাগে আৰু বেছি ঢিলাও হ'ব নালাগে, সেনেকৈ মিশ্ৰণটো থাকিবৰ বাবে পানী দিব লাগিব। পানী দি গোটেইখিনি বস্তু মিক্স কৰিব লাগিব। আমাৰ এইখিনি ভালদৰে মিক্স হোৱা সময়খিনিলৈ মই সিফালে কেৰাহীটো হিট হ'বলৈ দিছোঁ গেছত। কেৰাহীটো ভালদৰে হিট হোৱাৰ পাছত আমি ইয়াত আপোনালোকৰ চইচ মতে যি ভাল পায় তাৰে তেল দিব পাৰে। এয়া মোৰ সম্পূৰ্ণভাৱে ভালদৰে মিক্স হৈ গৈছে। এতিয়া আমি কেৰাহীটোৰ কাষলৈ যাব পাৰোঁ। বলক তেন্তে আমাৰ পকৰীবোৰ বনাই যাওক। আমাৰ বৰ্তমান তেল দিয়া হৈ গৈছে। তেলটো ভালদৰে হিট হ'লে আমি পকৰীখিনি বনোৱা ষ্টাৰ্ট কৰিব পাৰিম। এটা ৰাউণ্ড শ্বেপ দিব লাগিব, এনেদৰে ল'ম আৰু গোল কৰিম। আমাৰ তেল সম্পূৰ্ণৰূপে গৰম হৈ গৈছে। এতিয়া আমি গোল কৰা ৰাউণ্ডকেইটা তেলত দিম। লৰাই দিছোঁ মই। ফ্ৰেণ্ডছ, আমাৰ এয়া সম্পূৰ্ণৰূপে হৈ গৈছে, ভালদৰে সিজিছে ভিতৰত।
দেখুৱাই দিওঁ সম্পূৰ্ণৰূপে সিজি গৈছে। ফ্ৰেণ্ডছ, যদি মোৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিল, আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰি চাব। ট্ৰাই কৰি জনাবচোন আপোনালোকৰ এই ৰেচিপিটো সোৱাদ কেনেকুৱা হৈছে কমেণ্টত। এতিয়ালৈকে বাই। আকৌ পুনৰ আহিম আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপিৰ ভিডিঅ' লৈ। জয় আই অসম।